আলাইকুম নমস্কাৰ মই কুমলীপাৰা হাই স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী আজি আপোনালোকৰ জৰিয়তে অভিভাৱকসকলক জ্ঞাতাৰ্থে জনাও যে আমাৰ বিদ্যালয়খন আগতে সিনিয়ৰ মাদ্ৰাসা আছিল যদিও বৰ্তমান চৰকাৰৰ নিৰ্দেশ মৰ্মে কুমলীপাৰা হাই স্কুললৈ ৰূপান্তৰ কৰা হৈছে সেই মৰ্মে হাই স্কুলৰ পাঠ্যপুথিৰ কোৰ্স আৰু সিলেবাস মতে পাঠদান কৰা হৈ আছে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক জ্ঞাত কৰাও যে বিদ্যালয়খনৰ 2023-24 শিক্ষাবৰ্ষৰ বাবে প্ৰপত্ৰ দি থকা হৈছে গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক প্ৰপত্ৰ লোৱাৰ বাবে আহ্বান কৰিলোঁ। আসসালামু আলাইকুম নমস্কাৰ মই কুমলীপাৰা হাই স্কুলৰ বিজ্ঞান শিক্ষক আমি ৰাইজৰ জ্ঞাতাৰ্থে জনাও যে কুমলীপাৰা হাই স্কুলৰ 2023-24 বৰ্ষৰ প্ৰপত্ৰ দি থকা হৈছে গতিকে সমূহ অঞ্চলবাসীক প্লাছ আমাৰ অভিভাৱকসকলক আমি জনাও যে আমাৰ স্কুলৰ নাম ভৰ্তিৰ বাবে প্ৰপত্ৰ দি থকা হৈছে যেহেতু বিদ্যালয়ত কি সুবিধা আছে আমাৰ বিদ্যালয়ত প্ৰত্যেক হাই স্কুলৰ দৰে আমাৰ বিদ্যালয়খন এখন চৰকাৰীকৃত হাই স্কুল আগত আমাৰ স্কুলখন সিনিয়ৰ মাদ্ৰাসা আছিল বৰ্তমান চৰকাৰে আমাৰ বিদ্যালয়খন হাই স্কুললৈ ৰূপান্তৰ কৰিছে সেৱাৰ পাঠ্যক্ৰমত অধীনত আমাৰ বিদ্যালয়ৰ ইতিমধ্যে হাই স্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে আৰু আমাৰ স্কুলত বেলেগ স্কুলৰ দৰে শিক্ষক পৰ্যাপ্ত শিক্ষক আছে আমি বিজ্ঞান শিক্ষক আছোঁ 2জন ইংৰাজী শিক্ষক আছে শিক্ষক আমি পৰ্যাপ্ত শিক্ষক আছে আমাৰ ইয়াত সায়েন্স ল্যাব আছে কম্পিউটাৰৰ মেচিন ডিভাইচ আছে আমাৰ ইয়াতে গতিকে কাৰিকৰী শিক্ষাৰ লগতে আমাৰ সেৱাৰ অধীনস্থ যিবিলাক পাঠ্যক্ৰম সুচাৰুৰূপে আমাৰ বিদ্যালয়ত পাঠদান কৰা হয় চৰকাৰৰ ফালৰ পৰা আমাৰ বিদ্যালয়ত দুটাকে প্ৰজেক্টৰ ডিভাইচ দিছে আৰু আমাৰ ইয়াত স্মাৰ্ট ক্লাছৰো সুবিধা আছে গতিকে আৰু বিভিন্ন ধৰণৰ খেলৰ সা সামগ্ৰী পৰ্যাপ্ত ভূমি আছে আমাৰ স্কুলত খেলপথাৰ আছে আৰু মেইনলি হ'ল ষ্টুডেণ্ট ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট আছে আমাৰ ইয়াতে গতিকে সমূহ ৰাইজক আৰু অভিভাৱকসকলক আমি জনাবলৈ পাই সুখী হওঁ যে আমাৰ বিদ্যালয়ৰ প্ৰপত্ৰ 2023-24 বৰ্ষৰ বাবে শিক্ষাবৰ্ষৰ বাবে প্ৰপত্ৰ দি থকা হৈছে ধন্যবাদ।